পোনপ্ৰথমে সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা শ্ৰদ্ধা আৰু সেৱা যাচিছোঁ ভুল হ'ব পাৰে গীতটি হ'লেও গীতটি গাবলৈ মই আগবাঢ়িছোঁ মঞ্চ মুকলি কৰিব লৈছোঁ প্ৰয়াত শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি কালজয়ী গীতেৰে দেখৰে চন্দমা কালেন ধরে মনে রমণী কালিকা রন্ধে রন্ধে চলে পুত্র হই মই কি মনে তরু আই তোরে হই মই মরু পুত্র করে মুরা পুত্র হই মই কি মতে তরু আই তোরে হই মই মরু করে এইখিনিতে মই অকণমান কথা ক'ব বিচাৰিছোঁ বীৰ আছিফ ফুকন মহাবিদ্যালয়ৰ মই এতিয়া নৱাগত ছাত্ৰ আৰু যিহেতু মই এটি মোৰ চাহ বাইদেউহঁতক অনুৰোধ জনাইছোঁ মোক অকণমান ক'ব বুলি মোক সময় দিয়ক যদুমণি প্ৰডাকশ্যন তথা মোৰ প্ৰডাকশ্যনে যোৱা ফেব্ৰুৱাৰী 7 তাৰিখে শিৱসাগৰ নাট্যমঞ্চত এখন অসমীয়া কথাছবি মই নিৰ্মাণ কৰি উলিয়াইছোঁ যাৰ কথাছবিখনৰ নাম মৰমৰ বান্ধু য'ত অভিনয় কৰিছে অসমৰ আগশাৰী অভিনেতা অৰুণ হাজৰিকাদেৱ সকলোৱে নৃত্যকাৰ হিচাপে পৰিচালিত আৰু দেৱাশীষ বৰঠাকুৰ তথা ভাড়াঘৰ মনৰ খ্যাত আৰু তেওঁৰ সহকৰ্মী সুকন্যা ৰাজগুৰু আৰু
মই অভিনয় কৰিছোঁ আৰু আমাৰ বহুতো নপুৰণি শিল্পী সমাহাৰে যদুমণি প্ৰডাকশ্যনে অম্লানজ্যোতি দাসৰ তথা মোৰ পৰিকল্পনাৰে এখন অসমীয়া কথাছবি নিৰ্মাণ কৰি উলিয়াইছোঁ যাৰ নাম হৈছে মৰমৰ বান্ধোন আৰু অহা সোমবাৰে শিৱসাগৰ নাট্য মন্দিৰ দৰ্শকৰ বিপুল দাবীত আমি পুনৰ দৰ্শনী ব্যৱস্থা কৰিছোঁ সেইহেতু সমূহ শিক্ষাগুৰুসকলক মই শ্ৰদ্ধা নিবেদিছোঁ যে চিনেমাখন চাওক মোক উৎসাহ দিয়ক আৰু সমূহ ছাত্ৰ ছাত্ৰীসকলক চিনেমাখন চাবলৈ মোৰ তৰফৰ পৰা আহ্বান জনাইছোঁ সদৰ শেষত আপোনালোকৰ ওচৰৰ চৰণত মই সেৱা যাচি মোৰ অনুষ্ঠান সামৰণি মাৰিছোঁ ধন্যবাদ Chemical, chemical, yeah, baby,